পিন্তু কি খবৰ ভালনে আজি বহুত দিনৰ মূৰত স্কুল আহিছো লগ পাইছো ভাল লাগিছে দেই বহুত দিনৰ মূৰত আহিছো আজি স্কুল হয় দে তই স্কুললৈ নাহিলে ভালেই নালাগে চোন অকলো আহিবি সদায় স্কুললৈ আহিবি ভাল লাগে ন তহঁতৰ অকল খালি স্কুললৈ অহা কথা স্কুললৈ আহিনো কি ঘূৰা ঘা কাটি থাকহি সেয়া আহি এতিয়ালৈকে ছাৰৰ কোনো দেখা দেখিয়ে নাই ক'তনো ছাৰে টোপনিয়াই আছে চাগে গৈ ঐ ছাৰ আহিছে চাগে ৰ বেল মাৰিছে ছাৰ আহিছে ৰ গুড মৰ্ণিং ছাৰ মৰ্ণিং তহঁতৰ সকলোৰে ভাল নহয় ভাল চব খুব ভাল একদম মস্তি বিন্দাছ ছাৰ একদম বিন্দাছ বাৰু পঢ়া শুনাবোৰ ভালদৰে কৰিছ নহয় আগতে দিয়া হোমৱৰ্কখিনিতো দেখুৱাবলৈ নহ'লে তহঁতৰ এতিয়া পিছে আজি ক্লাছটো ভালদৰে কৰ ছাৰ এই আগৰ হোমৱৰ্কখিনি ছাৰ দেখুৱাইছিলোঁ আপুনি ভালদৰে চালে নে নাচালে নাজানো আৰু আমিনো কি আৰু ছাৰ আপুনিতো দেৰিকৈ ক্লাছ কৰিবলৈ আহে আৰু কোনে দেৰিকৈ ক্লাছ কৰিবলৈ আহে কি কথা ক'বলৈ আহিছ তই কোনে দেৰিকৈ আহে অলপ পলম হ'ল বুলি তই এনেকৈ যি কথা কৈ নাথাকিবি সুধিলে একোতো নোৱাৰ তহঁতি কচোন বাৰু আজি যিকেইটা প্ৰশ্ন সুধি উত্তৰকেইটা দিবি নহ'লে গম পাবি তহঁতক কি কৰিম চাই থাক তই কচোন বাৰু এতিয়া শৰাইঘাট দলং ক'ত আছে ক'ব পাৰিবি শৰাইঘাট দলং ক'ত আছে ক শৰাইঘাট দলং ক'ত আছে ছাৰ শৰাইঘাট দলং ক'ত আছে নাজানো নহয় আমাৰ পাছফালে আছে নেকি জানো বাঁহৰ দলং এখন দেখিছোঁ সেইখনতো নাম চাম নাজানো ছাৰ জানো ক'ত আছে শৰাইঘাট দলং মাৰৰ মূৰটো গাইছ বাপেৰৰ মূৰটো গাইছ শৰাইঘাট দলং হ'বলা তহঁতৰ ঘৰৰ পাছফালে আছে তহঁতৰ ঘৰৰ পাছফালে কিন্তু বাপেৰে বনাইছিলে শৰাইঘাট দলং কি কথা ক'বলৈ আহিছ পিন্তু নে চিন্তু তই কচোন বাৰু শৰাইঘাট দলং ক'ত আছে জানো ছাৰ শৰাইঘাট দলং ক'ত আছে এহেঁতৰ পাছফালে নাই যদি ছাৰ আপোনালোকৰ ঘৰৰ ফালে যাওঁতে পাব চাগে তহঁতি সোপা চব গৰু একো এটা নাজানিলে সুধিব লাগে ন এনেই উল্টা পুল্টা কথা গাই মগজটো গৰম কৰি নাথাকিবি বাৰু এতিয়া কচোন তহঁতি বাৰু ONGC মানে কি তই তই কি চাই আছ এইফালে তই কচোন বাৰু ONGC মানে কি এইকেইদিনতো বহুত দিন স্কুললৈ অহাই নাই ছাৰ ONGC মানে ONGC মানে কি ONGC ছাৰ মনত পৰিছে ONGC মানে হৈছে ছাৰ টেঙা নিমখ জলকীয়া চাটনি মানে টেঙা N মানে নিমখ G মানে জলকীয়া আৰু C মানে চাটনি ছাৰ মাৰৰ বাপেৰে মোৰটো গাইছে ONGC মানে টেঙা নিমখ জলকীয়া চাটনি গধু তই ক ছাৰ মই জানো ছাৰ টেঙা নিমখ জলকীয়া চাটনি নহয় ছাৰ ONGC মানে হৈছে অকৰা নগা ছাৰ জপৰা চুলি তহঁতি মোৰ মূৰটো গৰম কৰিবি যেন পাইছো আৰু কি উল্টা পুল্টা গাই আছে ONGC মানে অকৰা নগা জপৰা চুলি টেঙা নিমখ জলকীয়া চাটনি তহঁতি এটা কথা নাকাবি উল্টা পুল্টা কথা গাই মোৰ মূৰটো গৰম কৰিছ ক্লাছটো দিনটো এনেকৈ খৰচ কৰি দিলি আজি সময়খিনি চচমা পিন্ধি আছিলি তই কচোন বাৰু কাল কেই প্ৰকাৰ ক'ব পাৰিবি কাল কেই প্ৰকাৰ ছাৰ কাল হৈছে 3 প্ৰকাৰ ছাৰ উদাহৰণ সহায় কৰি দিওঁ কালটো আপুনি ভাল পাব মোক নহয় জানো হয় ছাৰ শুনক তেন্তে ছাৰ আপোনাৰ ছোৱালীজনী মই কালি দেখিছিলোঁ সেইটো হৈছে ছাৰ অতীত কাল ছাৰ আপোনাৰ ছোৱালীজনী মই আজি ভাল পাওঁ সেইটো হৈছে বৰ্তমান কাল ছাৰ আৰু ছাৰ আপোনাৰ ছোৱালীজনী মই বিয়া পাতিম সেইটো হৈছে ছাৰ ভৱিষ্যত কাল মোৰটো গাই আছ এখন মোৰ ছোৱালীৰ লগত তই লিলি মই কৈছ মোৰ ছোৱালীজনীকে উদাহৰণ দিবলৈ পালি তই তোক ক'ত বেঞ্চৰ ওপৰত ছাৰ আপোনাৰ ছোৱালীজনীচোন বেঞ্চৰ ওপৰত উঠি দেখাই নাই মই আপুনি মোক কেলৈ উঠাইছে বেঞ্চৰ ওপৰত এনেই মিছা মিছিকে তহঁতক পঢ়াই একো লাভ নাই গৰু সোপাক পঢ়াই আছো যা ছুটি দি দিছো আজিলৈ যা আৰু ময়ো যাওঁ তহঁতৰ লগত থাকিলে মই পাগল হ'ব লাগিব পাগল মই গম পাই গ'লো যা সেইখিনি ছাৰ পঢ়াব মন নাই ন এনেকৈ ধমকি কৰি কিনে পলাই গুচি গ'ল দেখিছ আমাক বদনাম দি দিছে ইমান ধুনীয়া উত্তৰ দি আছে নহয় জানো হয় দে ছাৰে আজি এনেই সময়খিনি নষ্ট কৰি দিলে মই ঘৰত থকাহেঁতেনে ভাল আছিলে দে কিবা কিবি মোবাইলতে চাই থাকিব পাৰিলোহেঁতেন